নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আছোঁ যদি আপোনালোকৰ নিজৰ মাটিখিনি যদি আপোনালোকৰ গোটেই ৰাজমালি হৈ আছে, যদি আপোনালোকৰ নিজৰ নামত অকল নিজৰ মাটিখিনি কৰি ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাওক। তেতিয়াহে আপোনালোকৰ নিজৰ মাটিখিনি আপোনালোকৰ নিজৰ নামত আপোনালোকে পাৰ্টিশ্যন কেনেকৈ কৰিব সম্পূৰ্ণ ভিডিঅ'টো মই লৈ আহিছোঁ। যদি মোক চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাব। তাৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনি সেৱা চিটৰ যিটো গভৰ্ণমেণ্টৰ ছাইট আছে, সেই গভৰ্ণমেণ্টৰ ছাইটলৈ আহি পিনি আপোনালোকে ইয়াত যিটো লগইন আৰু ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন থাকে সেইটোত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকে ইয়াত আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কেনেকৈ দৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ যদি ভিডিঅ' আপোনালোকে বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তাৰ বিষয়ে মই এটা সুন্দৰকৈ ভিডিঅ' বনাই দিম। যদি আপোনালোকে আগতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেহ'লে ডাইৰেক্ট আপোনাৰ লগইন কৰি ল'ব। যদি আপোনালোকৰ ওচৰত CSC চেণ্টাৰ আছে তেনেহ'লে CSC লগইন কৰিব পাৰিব। তো মই আপোনালোকক চেল্ফ মানে চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি দেখাম। ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি মই হৈ আছোঁ। তাত আপোনালোকে মই মোবাইল নম্বৰ আৰু যিটো পাছপৰ্ট আছিলে মোৰ সেই পাছপৰ্টটো এণ্টাৰ কৰি ল'ম। এণ্টাৰ কৰি পিনি মই চাইনিঙত ক্লিক কৰিম। চাইনিঙত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথম পেজটো আপোনালোকে যেতিয়া লগইন হ'ব ইয়াত এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপোনালোকৰ যিটো চাৰ্চ বটন ওপৰত দেখিব, যিটো চাৰ্চ বটন আছে ওপৰত এটা আপোনালোকে চাৰ্চ লগইন মানে যিটো আপোনালোকৰ চাৰ্চ বটন এটা ক্লিক কৰিবলৈ আহিব। তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে যোনটো আপোনালোকে চাৰ্চ কৰিব পাৰ্টিশ্যন বুলি যিটো মানে আপোনালোকৰ যিটো মাটিখিনি পাৰ্টিশ্যন কৰিব, তো পাৰ্টিশ্যন বুলি ক'লে ইয়াত চাৰ্চ কৰি দিয়াৰ লগে লগে যিটো পাৰ্টিশ্যন বুলি যেতিয়া চাৰ্চ কৰিব তেতিয়ালৈকে আপোনালোকে এইটো পাৰ্টিশ্যন অফ লেণ্ড ব্ৰাড আৰ্বান এণ্ড ৰুৰেল যিটো আহিব তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো চাৰ্চ বটন দেখিছে ছাইডত, সেই চাৰ্চ বটনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তললৈ আহিব। তললৈ অহাৰ পিছত আপোনালোকে ইয়াত দেখিব যে ছাইডত দেখিব ব্লু কালাৰ দেখিব এপ্লাই যিটো অপশ্যন আছে, সেই এপ্লাই বটনটো আপোনালোকে ক্লিক কৰি দিব। এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল কৰি দিয়াৰ পিছত ইয়াত ৰিকুৱাৰমেণ্টত চাব আপোনালোকৰ কি কি ডকুমেণ্টছ লাগে, গোটেইখিনি সম্পূৰ্ণকৈ লিখা থাকিব। ইয়াত আপোনালোকৰ এখন NOC চাৰ্টিফিকেট লাগিব, আপোনালোকৰ মাটি থকা NOCখন লাগিব। NOC লগাৰ পিছত আপোনালোকৰ যিটো খাজনা চিট আপ টু ডেট যিটো খাজনা চিট আছে 2024 আপোনাৰ সেইটো লাগিব, আৰু স্কেন কৰি পিনি যিটো জাবাবন্দী কপি আপোনালোকৰ নামত যিটো মাটি আছে সেই মাটি থকা জাবাবন্দী কপিটো ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত সম্পূৰ্ণকৈ NOCখন আৰু NOCখন আপোনাৰ এফিডেভিট এটা প্ৰয়োজন হ'ব। 1956 এখন যিটো এফিডেভিট হয় সেই এফিডেভিটটো প্ৰয়োজন হ'ব। এফিডেভিট গোটেইখিনি সম্পূৰ্ণকৈ আপোনালোকে গোটেইখিনি ডকুমেণ্টছ উলিয়াই পিনি আপোনালোকে যিটো দেখিব ইয়াত এপ্লাই বটনটো আছে, এপ্লাই বটনটোত ক্লিক কৰি দিব। তো এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত অকণমান লোড হৈ পিনি এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত ইয়াত দেখিব ৱেলকাম টু দ্য বসুন্ধৰা 1.0। তাত আপোনাৰ তলত দেখিব গেট ষ্টেটাছ বুলি যিটো আছে, গেট ষ্টেটাছ তাত দেখিব। তাত ক্লিক কৰিব। ইয়াত আপোনালোকৰ যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ কাৰ্ড দি পিনি আপুনি ইয়াত লগইন হ'ব পাৰিব, যদি মানে আপুনি কামটো প্ৰচেছ কৰিব পাৰিব। যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড নাই তেনেহ'লে I do not have আধাৰ বুলি আছে, তাত আপোনালোকে ক্লিক কৰি দিব। যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দি পিনি আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো দি মোবাইল নম্বৰ যিটো OTP যাব সেই OTP দি কৰিব লাগিব। যদি আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড নাই তেনেহ'লে I do not আধাৰ হেভ সেইটো তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো পান কাৰ্ড আছে পান কাৰ্ডৰ নম্বৰটো আৰু পান কাৰ্ডত যিদৰে নাম আছে সেই নামটো আৰু পান কাৰ্ডৰ যিদৰে ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত ভেৰিফাই ইয়ৰ পান কাৰ্ড বুলি যিটো অপশ্যন দেখিব তাত আপোনালোকে ক্লিক কৰিব লাগিব, আৰু তললৈ স্ক্ৰল কৰি যাব। ইয়াত দেখিব এইখিনি গোটেইখিনি চাৰিটা আপোনালোকে ESS দিব। যদি আপোনালোকৰ PM কিষাণৰ যদি পইচা পাই আছে তেনেহ'লে yes দিব। যদি PM কিষাণৰ পইচা পোৱা নাই তেনেহ'লে no দি পিনি যদি পাই আছে তেনেহ'লে yes দিব, যদি নাই পোৱা তেনেহ'লে no দিব। no দিয়াৰ পিছত এইখিনি মই সম্পূৰ্ণকৈ গোটেইখিনি ফিল আপ কৰি লৈছোঁ। মানে যিজন ব্যক্তি মই আপোনালোকৰ এতিয়া মই অকণমান আগলৈ দেখাবৰ কাৰণে মই এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। মানে আগলৈ আপোনালোকক দেখাব লাগিব যে সেইটো কাৰণে মই বেলেগ এজন মানুহৰে মই এনেই আপোনালোকক দেখাই দিছোঁ আপোনালোকে কেনেদৰে কৰিব। তো আপোনালোকে যেতিয়া কৰি যাব সম্পূৰ্ণকৈ যেতিয়া ষ্টেপখিনি কৰি গৈ থাকিব তেতিয়ালৈকে আপোনালোকৰ সম্পূৰ্ণকৈ ইয়াতে ওলাই গৈ থাকিব। তো আপোনালোকে ষ্টেপখিনি গোটেইখিনি চাই ল'ব। চাই লোৱাৰ পিছতে আপোনালোকে গম পাব কি কি কৰিছে। তো এইখিনি মই সম্পূৰ্ণকৈ মই যিজন ব্যক্তি কৰিছোঁ তেখেতক মই ভেৰিফাই কৰি লৈছোঁ। ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকে যেতিয়া ভেৰিফাই কৰিব তেনেকৈ ছাকচেছ আহিব। ছাকচেছ হোৱাৰ পিছত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল হোৱাৰ যিটো নেক্সট বটন দেখিছে নেক্সট বটনটোত ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিখন আপোনালোকৰ লেণ্ড ডিটেইল যিটো আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত মাটি আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টত মাটি আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চাই ল'ব আপোনালোকৰ মাটি কোনটো ডিষ্ট্ৰিক্টত আছে সেইটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰি দিয়াৰ পিছত যিটো চাৰ্কল অফিচ হয় মাটিখিনি যোনডোখৰত আছে তাৰ চাৰ্কল অফিচটো কি পৰে সেই চাৰ্কল অফিচটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। যিটো চাৰ্কল অফিচ আপোনালোকৰ পৰিব সেই চাৰ্কল অফিচটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব আপোনালোকৰ সেই চাৰ্কল অফিচটোৰ ভিতৰত আপোনালোকৰ কোনখন
গাঁও যদি গাঁও হয় ৰুৰেল দিব, যদি টাউনো হয় আৰবান দিব। তাৰ আপোনালোকে গাঁওখনৰ নামটো চাৰ্চ কৰিব। যদি আপোনালোকে নামটো ইয়াত বিচাৰি নাপায় তেনেহ'লে ইয়াত আপোনাৰ গাঁওখনৰ নামটো প্ৰথম আখৰটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন গাঁও আছে সেই গাঁৱৰ নামখিনি গোটেইখিনি আহি যাব। তো যদি আপোনালোকে গাঁওখনৰ নামটো ইয়াত বিচাৰি ল'ব, বিচাৰি লৈ পিনি আপোনালোকে চইচ ডাক বুলি আহিব। আপোনাৰ কোনখিনি মাটি ডাক নম্বৰ কোনটো হয় সেই ডাক নম্বৰটো আপোনালোকে ইয়াত বিচাৰি ল'ব। কোনটো ডাক নম্বৰ আপোনাৰ মাটিখিনি হয় সেই ডাক নম্বৰটো আপোনালোকে বিচাৰি ল'ব। ধৰক আপোনালোকৰ জাৰ্মানী কপিত ডাকটো নম্বৰ থাকিব, সেই ডাকৰ নম্বৰটো চিলেক্ট কৰি পিনি আপোনালোকে ইয়াত কিমান বিঘা মাটি, কিমান লেচা, কিমান কথা আছে গোটেইখিনি ইয়াত আহি যাব। আপোনালোকে চাই ল'ব সেই মাটিখিনি হয় নহয়। তাৰপৰা আপুনি নেক্সট বাটনত ক্লিক কৰিব। নেক্সট বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত কিমান বিঘা আপোনালোকৰ নামত মাটিখিনি পাৰ্টিশ্যন কৰিব, সেই মাটিখিনি নাম দিব, কিমান কথা, কিমান লেচা, সেইখিনি কিমানখিনি আপোনালোকে নিজৰ নামত কৰিব বিচাৰিব সেইখিনি নাম দিব। সেইখিনি নাম দিয়াৰ পিছত আপোনালোকে চিলেক্ট পট্টাদাৰ নাম। তো আপোনালোকে কোনটো আপোনাৰ যোনটো নামটো ইয়াত চাই ল'ব, আপোনাৰ নামটোৰ নামতে পট্টাদাৰ হয়নে আপুনি বেলেগ নামতে পট্টাদাৰ কৰিব। তো আপোনাৰ নামটো ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত গোটেইখিনি নাম ফিল আপ হৈ থাকিব। কিছুমান যোনখিনি নাথাকে সেই নথকাখিনি আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে এড্ৰেছটো দি দিব আৰু গাৰ্জেন নেমটো অসমীয়াত ফিল আপ হৈ থাকিব, ইংলিছত নাথাকে আপোনালোকে লিখি দিব। আৰু এড্ৰেছটো আপোনালোকে লিখি দিব। এড্ৰেছটো লিখি দিয়াৰ পিছত ছেভ এণ্ড এপ্লিকেণ্ট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো নেক্সট বটন দেখিব সেই নেক্সট বটনটোত ক্লিক কৰিব লাগিব। তো মই এইখিনি ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি দিয়াৰ পিছত মই আপোনালোকক দেখাম। আৰু মোৰ যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোক কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। তো মই এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। এড্ৰেছ গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি পিনি মই ছেভ বটন কৰি পিনি ছেভ বটন কৰি নেক্সট বটন ক্লিক কৰিম। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিব আপোনালোকে ইয়াত লেণ্ড ডিটেইলছ যিখিনি কথা কৈছিলোঁ, লেণ্ড ডিটেইলছ যিখিনি NOC খনৰ কথা কৈছিলোঁ সেই NOC খন বা এফিডেভিট দুইটা আপোনালোকে স্কেন কৰি ল'ব। স্কেন কৰি পিনি আপলোড কৰি দিব। যিটো জাৰ্মানী কপি আপোনালোকে ডাউনলোড কৰিছিলে সেই মানে যিটো আপোনালোকৰ জাৰ্মানী কপি আছিলে সেই জাৰ্মানী কপিটো ইয়াত চইচ ফাইলত যিটো আছে জাৰ্মানী কপিটো আপোনালোকে আপলোড দি দিব। আৰু যিটো খাজনা ৰচিদ আপটুডেট খাজনা ৰচিদটো আছিলে সেই খাজনা ৰচিদটো ইয়াত আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত ইয়াত টিক মাৰ্ক লগাব। যিটো ডেফিনেটলি যিটো টিক মাৰ্ক লগাবলৈ আছে সেইটো টিক মাৰ্ক লগাই পিনি আপোনালোকে যিটো নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পে'মেণ্ট এটা কাটিব। সেই পে'মেণ্টটো আপোনালোকে যিমানখিনি হয় মাটিখিনি পৰিমাণ লৈ পে'মেণ্টটো কাটিব। তো সেই পে'মেণ্টটো আপোনালোকে কৰি দিব। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ